তো হেল্ল' গাইছ, আজিৰ মিনি ব্লগটো মোৰ গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ আৰু আমাৰ গাড়ীখন বেয়া হৈছে, তাকে ৰখি আছোঁ, মেকানিক আহি আছে আৰু মোৰ গাড়ীখন অকণমান মডিফিকেশ্যন দিছোঁ, চাওকচোন। এইফালে এইবিলাক লগাইছোঁ আৰু এইফালে হেণ্ডেলৰ ইফালে কাভাৰখন লগাই দিছোঁ মজাকৈ ভাল দেখাকৈ। আৰু ইয়াতে গাড়ীখন বেয়া হৈছে আৰু হোটেল চোটেল নাই, এনেকৈ আছোঁ গাইছ। আজি এতিয়া গাড়ীখন ভাল কৰিম, আহিলে আৰু তাৰপিছত তেল ডিপুত যাম মজাকৈ, ভাত চাত খাম। আৰু এতিয়া ভাত চাত খোৱা নাই, এতিয়া হোটেলো নাই। ইফালে চাব পাৰে কি নাজাৰা গাইছ, ভিউ মজা। সেউজীয়া পৰিৱেশ গাইছ, আৰু ইফালে টোপনি পোৱা নাই। ৰাতি আপিটোৰ লগত 3টা বজালৈকে কথা পাতে, দিনত পুৰা টোপনি মাৰিছে। কামটো এনেও নায়ে আজি, গাড়ী বেয়া হৈছে, সেইটোৰ কাৰণে আছে আৰু টোপনি মাৰি থাকিব দিছোঁ। এন যাতে আজিৰ মিনি ব্লগটো ভাল পালে, এইখিনি আছিল। ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম। আৰু আজিলৈ ইমানেই আছিল, আজিলৈ বাই বাই।